এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। ব'লকচোন মই আজি আপোনালোকৰ লগত দুপৰীয়াৰ সাজত কি খাওঁ তাকে শ্বেয়াৰ কৰোঁ। আজি দুপৰীয়াৰ সাজত মই এয়া ভাতৰ লগত চয়াবিনৰ আঞ্জা লৈ লৈছোঁ। চয়াবিনৰ আঞ্জাটো আলু আৰু অমিতাৰে বনাইছোঁ। আপোনালোকে বনাই চাবচোন ঘৰত, এনেদৰে বহুত টেষ্টি লাগে খাবলৈ। আৰু মাছ ফ্ৰাই, বেঙেনা ফ্ৰাই আৰু ঢেকীয়া শাক ভাজিছোঁ ভাতৰ লগত খাবৰ কাৰণে। ঢেকীয়া শাকটো আপোনালোকে কেনেদৰে খাই ভাল পায় কমেণ্টত জনাবচোন। মইতো কণীৰ লগত ভাজি খাই ভাল পাওঁ, কিন্তু আজি আমাৰ ঘৰত কণী নাছিলে, শুকানকৈ এনেদৰে ভাজিছোঁ আৰু তাত জলকীয়া লৈ লৈছোঁ। টেন এতিয়া খাবলৈ ৰেডি মোৰ দুপৰীয়াৰ থালিখন। আশা কৰিছোঁ আপোনালোকে ভাল পাইছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ।